বুদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম। আজিৰ এই ভিডিঅ'টোত বুদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ বিষয়ে আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, বুদ্ধদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ হ'ব লুম্বিনী। লুম্বিনী বৰ্তমান নেপালত অৱস্থিত। 2 নম্বৰ, গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল? উত্তৰ হ'ব সিদ্ধাৰ্থ। 3 নম্বৰ, বুদ্ধদেৱে জ্ঞান লাভ ক'ত কৰিছিল? উত্তৰ হ'ব বোধগয়া। বোধগয়া বৰ্তমান বিহাৰত অৱস্থিত। 4 নম্বৰ প্ৰশ্ন, বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণ বা মৃত্যু ক'ত হৈছিল? উত্তৰ হ'ব কুশীনগৰত। ইয়াৰ পিছত 5 নম্বৰ, বুদ্ধ আৰু জৈন ধৰ্মৰ বাণী কাৰ শাসনকালত দিয়া হৈছিল? উত্তৰ হ'ব ৰজা বিম্বিসাৰৰ দিনত। 6 নম্বৰ, প্ৰথম বৌদ্ধ মহাসভা ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ হ'ব ৰাজগৃহ। আৰু বুদ্ধই তেখেতৰ প্ৰথম বাণী ক'ত প্ৰদান কৰিছিল? উত্তৰ হ'ব সাৰনাথত। 8 নম্বৰ, বৌদ্ধ ধৰ্মৰ মূল ধৰ্মপুথিখনৰ নাম কি? উত্তৰ হ'ব ত্ৰিপিটক। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যন, দ্বিতীয় বৌদ্ধ মহাসভা ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ হ'ব বৈশালী। 11 নম্বৰ, জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল? উত্তৰ হ'ব ঋষভ। 12 নম্বৰ, জৈন ধৰ্মত কিমানজন তীৰ্থংকৰ আছিল? উত্তৰ হ'ব 24 জন। ইয়াৰ পিছত 13 নম্বৰ, জৈন ধৰ্মৰ 24তম তীৰ্থংকৰজন কোন আছিল? উত্তৰ হ'ব মহাবীৰ। 14 নম্বৰ, মহাবীৰৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ব বৈশালী। বৈশালী বৰ্তমান বিহাৰত অৱস্থিত। 15 নম্বৰ, মহাবীৰৰ মৃত্যু ক'ত হৈছিল? উত্তৰ হ'ব পাটনাৰ পাৱাপুৰত আৰু যি বিহাৰত অৱস্থিত। ইয়াৰ পিছত 16 নম্বৰ, জৈন ধৰ্মৰ মূল ধৰ্মপুথিখনৰ নাম কি? উত্তৰ হ'ব অংঘ। তাৰপিছত 17 নম্বৰ, জৈন ধৰ্মৰ মহা সন্মিলন কেইটা হৈছিল? উত্তৰ হ'ব 2টা। আৰু এতিয়া কমেণ্ট কৰি জনাব বৌদ্ধ ধৰ্মৰ মূল কেইখন বৌদ্ধ মহাসভা অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ল, মহাবীৰৰ সৰুকালৰ নাম কি আছিল? উত্তৰ হ'ব বৰ্ধমান। 19 নম্বৰ, জৈন গ্ৰন্থ কল্পসূত্ৰ কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব ভদ্ৰবাহু আৰু এইখন সংস্কৃত গ্ৰন্থ আছিল। 20 নম্বৰ, জৈন ধৰ্মৰ 23তম তীৰ্থংকৰ কোন আছিল? উত্তৰ হ'ব পাৰ্শ্বনাথ। এইখিনি আছিল আজিৰ আমাৰ আলোচনা কৰিবলগীয়া কুৱেশ্যন। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।